আজি আপোনালোকক গাহৰি মাংস শিল কোমোৰাৰ লগত কেনেকৈ বনাই তাক দেখুৱাম। এয়া গাহৰি মাংস লৈ লৈছো অলপমান। এয়া মিঠাতেল লৈছো। এয়া শিল কোমোৰা অলপ কাটি লৈছো। এয়া পিঁয়াজ কাটি লৈছো। কেঁচা জলকীয়া, নিমখ, শুকান জলকীয়া গুড়ি, হালধি, নহৰু, আদা পেষ্ট লৈছো। আহকচোন আমি আৰম্ভ কৰো কেনেকৈ বনাই। গাহৰি মাংসত তেলটো বৰ বেছি দিব নালাগে, অলপ দিলে হয়, কিয়নো মাংসৰ পৰা তেল ওলায়। দিছো। এয়া তেল গৰম হৈ গৈছে। মই এতিয়া পিঁয়াজ দি দিছো। নহৰু আদাৰ পেষ্টটো দিছো। কেঁচা জলকীয়া 3টা ফালি দিছো। আপোনালোকে যদি জ্বলা কম খায় তেনেহলে নিজৰ পচন্দ অনুযায়ী দিব পাৰে। এয়া আমাৰ পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ গৈছে। নহৰু আদাটো ভাজ খাইছে আৰু। মই যিহেতু গাহৰি মাংসখিনি অলপমান বইল কৰি লৈছিলো, তাক মই এতিয়া ইয়াত দিম। এতিয়া মই অলপমান হালধি দিছো। শুকান জলকীয়া গুড়ি দিছো আৰু এয়া নিমখ দিছো। সকলোখিনি উপকৰণ মই এয়া এনেকৈ মিলাই দিছো মাংসৰ সৈতে। এতিয়া আমি ইয়াক গেছটো কম কৰি সিজিব দিম। এয়া চাওকচোন, আমাৰ মাংসখিনি সিজি গৈছে। আপোনালোকে বাৰু শিল কোমোৰা খাই পাইছে নাই? শিল কোমোৰা খাই চাবচোন, বহুত টেষ্টি। হাঁহ মাংসৰ সৈতে খাই চাব, গাহৰি মাংসৰ সৈতে খাই চাব, বহুত টেষ্টি লাগে। এনেই শুকানকে ভাজিলেও ভাল লাগে। মই এতিয়া এই কোমোৰা গিডখৰ ইয়াত দি দিছো। আৰু অলপ গেছটো কম কৰি সিজিব দিছো। এয়া চাওকচোন ভিউৱাৰ্ছ, এয়া গাহৰি মাংসখিনি কি ধুনীয়া হৈছে, কোমোৰাও সিজি গৈছে। মই এতিয়া ইয়াত বিলাহী দি দিছো। এটা বিলাহী মই কাটি লৈছো সৰু সৰুকে আৰু ইয়াত দি দিছো। এয়া আৰু বিলাহী গলিলে 5 মিনিটৰ পিছত আমি এইখিনি নমাই দিব পাৰিম। আৰু অলপ গেছটো কমাই লৈ মই এয়া ঢাকোন মাৰি দিছো। এয়া চাওকচোন, এয়া আমাৰ মাংসখিনি হৈ গৈছে। এতিয়া আমি ইয়াক পৰিৱেশন কৰিম। এয়া চাওক, আমি এয়া পৰিৱেশন কৰিছো শিল কোমোৰাৰ সৈতে গাহৰি মাংস। আপোনালোকে খাই চাবচোন, বহুত টেষ্টি লাগে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।